নমস্কাৰ, মই মিছেছ পুৰবী ফুকন। মই যীশুৰ বিষয়ে ক'বলৈ হ'লে বহুত কথা আছে। মোৰ বিয়া হোৱা বহুত দিন হ'ল, তথাপিতো ল'ৰা ছোৱালী বাচ্চা সন্তান নাই। মনত বহুত দুখ। সকলোৱে বু বা কৰে, ওলালে কয় অমংগল হয় দেখিলে। আৰু ইমান ট্ৰিটমেণ্ট ল'লোঁ, নাই ফল নধৰিল। ভেলুৰত গৈ ট্ৰিটমেণ্ট ল'লোঁ, একো কাম নহ'ল। সকলো অসাৰ ডক্তৰে ক'লে 15% হওক। ঘূৰি আহিলোঁ। আহি মই ঈশ্বৰক মনোনিৱেশ কৰিলোঁ। তেতিয়া মই লগ পালোঁ এজন গুৰুদেৱ। তেওঁ ক'লে 5জন ভগৱানক মানিব লাগিব। সেই 5জন ভগৱানক মানিবলৈ হ'লে বহুত কষ্ট কৰিব লাগিব, নিৰামিষ খাব লাগিব, মাছ মাংস কণী একো খাব নালাগিব। তথাপিতো মই মানিম বুলি ক'লোঁ, মানিলোঁ। সেই 5জনৰ ভিতৰতে আছিলে আমাৰ প্ৰভু যীশু, আল্লাহ, নানক, বুদ্ধ, শিৱ, এনেকৈ মিলি 4.5 বছৰ বহুত কষ্ট কৰিলোঁ, মানিলোঁ। নাই, তথাপিতো মই বাচ্চাৰ মুখ দেখা নাপালোঁ। তাৰপিছত এদিন গুৰুদেৱ আহি ক'লেহি, তুমি আজি ধ্যান কৰা, আজি ধ্যান কৰি মোক জনোৱা, তোমাৰ ধ্যানৰ দ্বাৰাই মই কি দেখা পাওঁ। মই তেতিয়া চাকি আৰু ধূপ জ্বলালোঁ। আমি তেতিয়া হিন্দু আছিলোঁ। হিন্দুৰে এটা ভাগ সত্যগু শিৱম, সেইটো মানিছিলোঁ। মানুতে মই যেতিয়া ধ্যান কৰিছিলোঁ, তেওঁ শৰীৰটো খ্ৰীষ্টমাছ ট্ৰী হৈ গ'ল আৰু তেওঁ খ্ৰীষ্টমাছ ট্ৰীৰ ওপৰত ষ্টাৰ হৈ জিলিকি মোৰ চকুত পৰিছে। মই মাথা ঘূৰাই পৰিবলৈ লৈছোঁ। তেতিয়া তেওঁ ক'লে, তোমাৰ ধ্যান খোলা, তুমি ঈশ্বৰক পাইছা, তুমি যীশু খ্ৰীষ্টই তোমাক দৰ্শন দিছে। তেতিয়া মই যীশুনো কি মই বুজি পোৱা নাছিলোঁ। এটা বৃহস্পতিবাৰ যীশুৰ নাম ল'বলগীয়া হয়। যীশুক তেতিয়াৰ পৰাই প্ৰেম কৰিবলৈ ধৰিলোঁ। মই ভাল পাওঁ, কিন্তু যীশুৰ বিষয়ে মই একো নাজানো। গুৰুদেৱে বাইবেল পঢ়ে, বাইবেলৰ ইমান চেপ্টাৰ পঢ়িবা বুলি কয়। মই বাইবেল তেতিয়া বিচাৰি নাপাওঁ। আৰু মোৰ হাজবেণ্ডে নতুন নিয়ম, সৰু অগমানি 3টকীয়া বাইবেলখন পঢ়ে। তেতিয়া মই বাইবেলখন নতুন নিয়ম যে, সেইখনে যে বাইবেল মই নাজানো। তেতিয়া মই বাইবেল বিচাৰি ফুৰোঁ, নতুন নিয়মখন যে বাইবেল মই নাজানো। তেনেকেই মই যীশুক প্ৰেম ৰাখি ৰাখি মোৰ 3টা সন্তান হ'ল। আমি ছাকচেছ, আমি সুখী। কিন্তু তথাপিতো স্বামীয়ে মোক খ্ৰীষ্টান ধৰ্ম ল'বলৈ লগ ধৰে। মই ভয় কৰোঁ সমাজে বহিষ্কাৰ কৰিব বুলি। আমাক সন্তান দিলে, সুখৰ মুখ দেখালে। তেওঁ যেতিয়া বাপ্তিস্মা ল'লে 2013 চনত, তেতিয়া মই তেওঁক বাধা নিদিলোঁ। ময়ো তেওঁৰ লগত চাৰ্চলৈ গ'লোঁ। গৈ ইমান ভাল লাগিলে। তেতিয়া মই 2014 চনত মই বাপ্তিস্মা ল'লোঁ। মোৰ বাচ্চাকেইটা আৰু মোৰ ঘৰত দেও আছিলে, তেওঁ ল'লে। তেওঁকো বুজাই মহাই ল'লোঁ। তেওঁ তেতিয়া মদ খাইছিলে। যিদিনাৰ পৰা বাপ্তিস্মা ল'লোঁ, সেইদিনাৰ পৰা তেওঁ মদ খোৱা বন্ধ কৰিলে। আজিৰ পৰ্যন্ত তেওঁক সুন্দৰ এজনী ছোৱালী বিয়া পাতি দিলোঁ, খ্ৰীষ্টান ধৰ্ম লোৱা। তেওঁ এতিয়া সুখৰ সংসাৰ। তেওঁ পৰিয়াল বাচি গ'ল। তেওঁ মদৰ জীৱন অন্ত পৰিলে। আমাক ঈশ্বৰে বহুত আশীৰ্বাদ দিলে। আমি ধৰ্ম ল'লোঁ। আমাক ঈশ্বৰে প্ৰেম দিলে। আৰু আমাৰ ছাত্ৰীবাৰী আছাম প্ৰেছবিটেৰিয়ান চাৰ্চ মণ্ডলী সভ্য হৈ আমাৰ বহুত ভাল লাগিল। ইয়াত প্ৰেমেই প্ৰেম, অকল প্ৰেম, কাৰো লগত হিংসা নাই, ঈৰ্ষা নাই। সকলোৱে সমান, সকলোকে সমান চকুৰে চায়। কোনো ডাঙৰ নাই, সৰু নাই। বহুত ভাল লাগিল। বাচ্চা নোহোৱা বুলি কাকো, অমংগল হ'ব বুলি কাকো, নাস্তিক বুলি কাকো নকয়। এনেকৈ কোৱা শুনা নাপাওঁ।
দুৰ্বল হ'লে তেওঁক মৰম কৰে, তেওঁৰ প্ৰতি ইমান আশীৰ্বাদ কৰে, ঈশ্বৰৰ ওচৰত ইমান আশীৰ্বাদ বিচাৰে, তেওঁক সহায় কৰে। আৰু আমাৰ মণ্ডলীয়ে ঈশ্বৰৰ ওচৰত আজিলৈকে ইমান আশীৰ্বাদ পাইছে। তেওঁলোকে আশীৰ্বাদ পাই বহুত আগবাঢ়ি গৈছে। আমাৰ জীৱনত যদি কিবা অসুবিধা আহিছে, তেওঁলোকৰ প্ৰাৰ্থনাই আমাৰ জীৱন সকলোখিনি সমস্যা সমাধান কৰি দিছে। সেয়েহে মই কওঁ, পবিত্ৰ আত্মাৰে যদি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে আমাক সকলো দিয়ে। এইখন পৃথিৱী বেলেগ পৃথিৱী, এইখন পৃথিৱী বহুত মৰমৰ পৃথিৱী। সঁচাকৈ এইখন পৃথিৱীত যদি আমাৰ মৰমৰ ভাই ভণ্টি অসমবাসীয়ে যদি ইয়াত ভৰি দিয়ে, তেতিয়াহ'লে বহুত ইজনৰ সিজনৰ প্ৰতি মৰম বাঢ়ি যাব। বেয়া ভাৱ অকণোৱে নাথাকিব, অকল মাত্ৰ সুখেই সুখ হ'ব। পৃথিৱীত বেয়া কামবিলাক একেবাৰে নহ'ব। গতিকে মই সকলোকে অনুৰোধ কৰোঁ, এবাৰ আমাৰ এই চাৰ্চত প্ৰে কৰিব আহিবৰ কাৰণে। যেতিয়া খ্ৰীষ্ট ধৰ্মত আহিলোঁ, তেতিয়া প্ৰাৰ্থনা কৰিলে ঈশ্বৰে প্ৰাৰ্থনাটো শুনে। মই আমাৰ ওচৰ চুবুৰীয়া বা মোৰ ল'ৰা ছোৱালী অসুখ হ'লে মই প্ৰাৰ্থনা কৰিলে তেখেতলোকৰ গা ভাল হয়। আৰু আমি পাহাৰৰ ওপৰত থকা, সেইকাৰণে কেতিয়াবা বৰষুণৰ কাৰণে যদি প্ৰে কৰোঁ, বৰ আচৰিত বৰষুণ দিয়ে। মই ভাবি সঁচাকৈ আচৰিত হওঁ, ঈশ্বৰ আমাৰ ইমান দয়ালু, আমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰে। কিন্তু ঈশ্বৰে আমাৰ কথা শুনিবলৈ আমিও তেনেকৈ পবিত্ৰ হ'ব লাগিব। ঈশ্বৰৰ 10টা নিয়ম আছে, কথা, সেই নিয়মকেইটা আমি মানিব লাগিব। 10 কমাণ্ডমেণ্টছ বাইবেলত আছে, মানিবলৈ যত্ন কৰিব লাগিব। আৰু মই মানিবলৈ যত্ন কৰিছোঁ। সেয়ে নেকি ঈশ্বৰে প্ৰাৰ্থনাটো স্বীকাৰ কৰে। আজিলৈকে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা অস্বীকাৰ কৰা নাই। গতিকে মই ভাবোঁ সকলোৱে এনেকৈ ঈশ্বৰক পবিত্ৰভাৱে মানি প্ৰাৰ্থনা কৰিব লাগে। মোৰ আগতে এটা অসুখ আছিলে। এটা ৰাতি সামাজিকত মই স্বপ্নত দেখোঁ, আহি মোক হেঁচা মাৰি ধৰে। কিন্তু বাইবেল লৈ থাকিলে মোৰ ওচৰত আহিব নোৱাৰে, অলপ দূৰৰ পৰা আকৌ গুচি যায়। মই যেতিয়া জয় যীশু বুলি সপোনতে নাম লওঁ, তেতিয়া গুচি যায়। এইটো কিন্তু বহুত ডাঙৰ কথা, বহুত আচৰিত কথা। মই পূৰা প্ৰমাণ পাইছোঁ। আমাৰ বাইবেল হ'ল এখন অস্ত্ৰ। বাইবেল ইমান শক্তিশালী, আমাক চাৰিওফালে মেৰাই থাকে। তেওঁ সকলোফালে আমাক উদ্ধাৰ কৰে, সকলোফালে আমাক তেওঁ ৰক্ষা কৰে। আৰু এই বাইবেল লৈ থাকিলে মানুহে একো বিপদ আপদ একোৱে নহয়। বাইবেলৰ ইমান শক্তি আমাৰ পৰিয়ালত পাইছোঁ। আহে কেতিয়াবা বিপদ আপদ, কিন্তু সেই বিপদ আপদ বাইবেল পঢ়িলে, প্ৰে কৰিলে ঈশ্বৰে দূৰলৈ উৰুৱাই লৈ যায় সেই শক্তিবিলাক। গতিকে আমি সকলোৱে বাইবেলখন শাস্ত্ৰ হিচাপেও পঢ়িব লাগে আৰু আমাৰ ৰক্ষক হিচাপেও পঢ়িব লাগে। আমি বাইবেলখন সেইকাৰণে মানিব লাগে। বাইবেলৰ শক্তি অপৰিসীম। আমাৰ ঈশ্বৰ মৃত্যু হ'ল, কিন্তু ঈশ্বৰ আমাৰ আকৌ 3 দিনৰ পিছত জি উঠিলে। আমাৰ জীৱিত ঈশ্বৰ, সেই জীৱিত ঈশ্বৰে আমাৰ প্ৰতিটো প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আৰু দি আছে, আগলৈ দি থাকিব। গতিকে বাইবেলখন হাতত থাকিলে মই ভয় নকৰোঁ। বাইবেল থাকিলে মই একোলৈ ভয় নকৰোঁ। আজি কালি মোৰ কোনো ভয় নাই। মই নিৰ্ভয়। মোৰ কোনো নাথাকিলেও বাইবেল মোৰ আছে আৰু মোৰ ঈশ্বৰ মোৰ লগত আছে। মই পূৰা সাহসী। মোক আৰু একো নালাগে, অকল মোক বাইবেল লাগে আৰু মোক ঈশ্বৰ লাগে। জয় যীশু।